আমাৰ কালি ৰাতি আমাৰ এটা ইনফৰমেশ্যন আছিলে যে কিছুমান কেডাৰে এটা নতুন গ্ৰুপ ফৰ্ম কৰাৰ কাৰণে আগৰ পৰা চেষ্টা কৰি থকা বুলি, আৰু আমি কালি তেওঁলোকক বিশেষ সূত্ৰতে তেওঁলোকক ফ'ল' কৰি পিনি তেওঁলোকক পাৰ্চুৱেট কৰিবলৈ সক্ষম হ'লোঁ। আৰু তেওঁলোকে লাষ্টত আমাৰ হাতৰ লগত আহিলে। টোটেল 20 পাৰ্চনেল আছিলে, আৰু তেওঁলোকৰ পৰা আমি যিখিনি আৰ্মছ এণ্ড এমুনেশ্যন দিছে তেওঁলোকে অট'মেটিক ৰাইফল 6টা দিছে, আৰু 4টা ছিংগল শ্বট ৰাইফল দিছে, পিষ্টল 3টা দিছে, হেণ্ড গ্ৰেনেড 5, আৰু AK-47 আৰু পিষ্টলৰ এমুনেশ্যন দিছে আমাৰ। সেনেকুৱা আমি হেৰি পাই আছিলোঁ, তেওঁলোকে অলপ এটা সেইটো ট্ৰাই কৰি আছিলে, তেনেকুৱাই আমি এতিয়ালৈকে ইনফৰমেশ্যন পাইছোঁ। আমাৰ আৰু ফাৰ্ডাৰ আজি কালি লেট নাইট তেওঁলোকক অনা হৈছে, গতিকে আজি আমি ভালকৈ থৰলি ইণ্টাৰগেশ্যন কৰিম, আৰু কি পাৰ্পজ আছিলে গোটেইখিনি আমি ওলাব চেষ্টা কৰিম। মই কমিউনিটিৰ কথা এতিয়ালৈকে ৰিভিল কৰিব বিচৰা নাই, কাৰণ আমাৰ মানে জাষ্ট প্ৰিলিমিনাৰী হৈ আছে। আমাৰ 2-3 দিন লাগিব। ইচ এণ্ড এভৰি মানুহক আমি ইণ্টাৰগেশ্যন কৰিম, তেওঁলোকৰ বেকগ্ৰাউণ্ড কি আছিলে, কি মটিভ আছিলে, তাৰপিছত আপোনালোকক জনাম। আমাৰ যোনটো চিৰাং আৰু কোকৰাঝাৰৰ যোনটো বৰ্ডাৰিং এৰিয়া হয়, নৰ্ডাৰ্ণ ছাইডে, আমাৰ কোকৰাঝাৰ এৰিয়াতে আমাৰ অনা হৈছে তেওঁলোকক। একচুৱেলি তেওঁলোকক আমি পাৰ্চুৱেট কৰি তেওঁলোকক আনিছোঁ। তেওঁলোকে আমি তালৈ গৈছিলোঁ, আমি তাৰপিছত তেওঁলোকক কৈছিলোঁ যে এইটো মুহুতিলৈ আহক তেওঁলোকে, আৰু তেওঁলোকে আমাক মানি ল'লে আৰু আমাৰ লগত আহিলে। এইখিনি ফাৰ্ডাৰ ইণ্টাৰগেশ্যনত ওলাব। কোনোবা তেওঁলোকক কোনে বেকিং দিছিলে সেইখিনিও আমি উলিয়াব চেষ্টা কৰিম। কাৰোবাৰ ছাপোৰ্ট আছে নেকি ফাইনেন্সিয়েলি বা আদাৰৱাইজ, সেইখিনি আমি ইণ্টাৰগেশ্যনত ওলাব আমাৰ। এইটো আমাৰ প্ৰিলিমিনাৰীত অলপ এনেকুৱা ওলাই আছে, ফাৰ্ডাৰ ওলাব আমাৰ গোটেইখিনি।